এখন গাঁৱত এজন মানুহ তেওঁৰ পত্নী আৰু পুতেকৰ সৈতে বাস কৰিছিল। তেওঁ খৰি, ফল-মূল আৰু অন্যান্য বস্তু যোগাৰ কৰিবৰ বাবে প্ৰতিদিনে ওচৰৰ পাহাৰখনলৈ যায়। এদিন পুতেকে ক'লে, দেউতা, আজি তোমাৰ লগত ময়ো যাম। দেউতাকে প্ৰথমে নালাগে বুলি আপত্তি কৰিলে, কিন্তু পুতেকে জোৰ কৰাৰ বাবে দেউতাক মান্তি হ'ল আৰু দুয়ো পাহাৰৰ অভিমুখে আগবাঢ়িল। পাহাৰৰ লুংলুঙীয়া পথটোৰে দুয়ো আগুৱাই যায়। দেউতাক যিহেতু সেইটো ৰাস্তাই সদায় অহা যোৱা কৰে, সেইকাৰণে দেউতাকৰ যোৱাত কোনো অসুবিধা নাছিল। কিন্তু ল'ৰাটোৰ বাবে প্ৰথম আছিল আৰু উঠি যাওঁতে অজানিতে এটা ডাঙৰ শিলত খুন্দা খাই দুখ পালো বুলি চিঞৰি উঠিল। তেনেকুৱাতে ল'ৰাটোৱে শুনিব পালে যে দুখ পালো এই শব্দটো কোনোবাই পুনৰাই কৈছে আৰু ভাবিলে কোনোবাই উপলুঙা কৰিছে। সি খঙতে ক'লে, কোন ঐ তই? তেতিয়া আকৌ উত্তৰ আহিল, কোন ঐ তই? এইবাৰ ল'ৰাটোৰ আৰু বেছি খং উঠিল আৰু ক'লে, কোন তই? ওলাই আহ। আৰু ল'ৰাটোৰ এই আচৰণ দেখি দেউতাকে নীৰৱে চাই আছিল। তাৰ পাছত দেউতাকক সি প্ৰশ্ন কৰিলে, কোনোবাই লুকাই থাকি মোক উপলুঙা কৰিছে। তেনেতে দেউতাকেও ডাঙৰকৈ চিঞৰি ক'লে, মই তোমাক ভাল পাওঁ। আৰু সেই সময়ত উত্তৰ আহিল, মই তোমাক ভাল পাওঁ। পুতেক আচৰিত, কোন এইজন যিয়ে মোক আমনি কৰিছিল আৰু দেউতাক বহুত ভাল পাওঁ বুলি কৈছে। তেতিয়া দেউতাকৰ বুজিব বাকী নাথাকিল যে ল'ৰাটোৰ মনত প্ৰশ্নৰ উদয় হৈছে। তেতিয়া পুনৰবাৰ দেউতাকে চিঞৰিলে, তুমি বহুত ভাল। আৰু উত্তৰ আহিলে, তুমি বহুত ভাল। এইটো দেখি পুতেকে অলপ লাহেকৈ হাঁহিলে আৰু দেউতাকক সুধিলে, এইবোৰ কি হৈছে দেউতা? তেতিয়া দেউতাকে ক'লে যে এইটো শব্দ যে তুমি শুনিছা সেইটো তোমাৰেই, যিটো পাহাৰত বাজি আছে আৰু তুমি নিজৰ মাতটোৱে শুনি আছা। যেনেকুৱা তুমি ক'বা তেনেকুৱাই তুমি শুনিবলৈ পাবা। যদি তুমি খঙত কিবা কোৱা তেতিয়া খঙেৰে তুমি শুনিব পাবা, আৰু যেতিয়া ভাল ক'বা তেতিয়া ভালকৈ শুনিবলৈ পাবা। আৰু ঠিক একেদৰে আমাৰ জীৱনটো একেই হয়। তুমি নিজৰ জীৱনৰ সম্পৰ্কত যেনেদৰে ভাবিবা জীৱনটো তেনেকুৱাই হ'ব। যেনে তুমি যদি কোৱা মোৰ জীৱনটো বেয়া, দুখেৰে ভৰা, সঁচাকৈয়ে তোমাৰ জীৱনটো বেয়া আৰু দুখেৰে ভৰা হ'ব। আৰু যদি জীৱনটো সুন্দৰ আৰু সুখী বুলি ভাবা তেন্তে জীৱনটো সুন্দৰ আৰু সুখী হৈ উঠিব। তোমাৰ জীৱনক তুমি ভাল পালে তোমাকো জীৱনে ভাল পাব। কথাকেইটা শুনি ল'ৰাটোৰ মুখত আনন্দৰ হাঁহি বিৰিঙিল আৰু সি সন্মুখলৈ চাই দুখন হাত মেলি চিঞৰি উঠিল, মই তোমাক বহুত ভাল পাওঁ।